বছৰৰ ইমান কাম কৰি উঠি আজি উন্নয়নৰ প্ৰশ্নটো তেখেতসকলে কেনেকৈ কৰিব পাৰে? আমিহে কৰিব পাৰোঁ, আপোনালোকেহে কৰিব পাৰে। তেখেতসকলক উন্নয়নৰ প্ৰশ্ন কৰিলে আমিহে কৰিব লাগে। যোনে 17 বছৰ কাম কৰিছে, আপুনি গছ এডালো ৰুই যোৱা নাই, এতিয়া আপুনি আহি পেলাই বেলেগক কৈছে যে আপুনি গছ ৰোৱা নাই। 17 বছৰত কাম কৰি আপুনি কোনো এটা প্লান পলিচি নাছিলে, আজি আপুনি কৈছে আমাক মানে উন্নয়ন কৰিব পৰা নাই। আমাৰতো সব প্লান পলিচি আছে, কাৰণ তেখেতসকলে ইয়াতকে ডাঙৰ যে সমস্যা আছিলে এই সমস্যাটো তেখেতসকলে ইগনোৰ কৰিছে। ইয়াত উন্নয়নতকৈ ডাঙৰ কথা আছিলে শান্তি আৰু নিৰাপত্তা। এই শান্তি আৰু নিৰাপত্তাটো আপোনাৰ বহুত ডাঙৰ কথা আছিলে। আজি আমাৰ ৰাস্তাটোত আমাৰ অলপমান বোকা আছে, কিন্তু যাব পাৰোঁ। যিটো মোৰ জীৱনটোৱে যদি সুৰক্ষিত নহয়, মই কেনেকৈ থাকিম? চাওক, উন্নয়নমূলক কাম কাজত ফেইলাৰ হোৱা বুলি তেখেতে কোৱাটো স্বাভাৱিক, কাৰণ তেখেতসকলে ইয়াতকে ডাঙৰ যে সমস্যা আছিলে এই সমস্যাটো তেখেতসকলে ইগনোৰ কৰিছে। ইয়াত উন্নয়নতকৈ ডাঙৰ কথা আছিলে শান্তি আৰু নিৰাপত্তা। এই শান্তি আৰু নিৰাপত্তাটো আপোনাৰ বহুত ডাঙৰ কথা আছিলে। আজি আমাৰ ৰাস্তাটোত আমাৰ অলপমান বোকা আছে, কিন্তু যাব পাৰোঁ। যিটো মোৰ জীৱনটোৱে যদি সুৰক্ষিত নহয়, মই কেনেকৈ থাকিম? যদি মোৰ এই অঞ্চলত কোনো শান্তিয়ে নাই, মই কেনেকৈ থাকিম? গতিকে 3টা বছৰত যে আমি ভাৰত চৰকাৰ, অসম চৰকাৰ, BTR চৰকাৰ মিলি এই অঞ্চলৰ ৰাইজৰ সহযোগত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ, নিৰাপত্তা প্ৰদান কৰিব পাৰিছোঁ, সমন্বয় কৰিব পাৰিছোঁ, সেইটোৱে ডাঙৰ এচিভমেণ্ট। এতিয়া উন্নয়নটো লাহে লাহে হৈ থাকিব। আজি ভাৰতৰ স্বাধীনতাৰ 75 বছৰৰ এইখিনি সময়ত তেখেতসকলেতো কাম কৰিবলৈ সুযোগ পাইছে। 17 বছৰৰ ইমান কাম কৰি উঠি আজি উন্নয়নৰ প্ৰশ্নটো তেখেতসকলে কেনেকৈ কৰিব পাৰে? আমিহে কৰিব পাৰোঁ, আপোনালোকেহে কৰিব পাৰে। তেখেতসকলক উন্নয়নৰ প্ৰশ্ন কৰিলে আমিহে কৰিব লাগে। যোনে 17 বছৰ কাম কৰিছে, আপুনি গছ এডালো ৰুই যোৱা নাই, এতিয়া আপুনি আহি পেলাই বেলেগক কৈছে যে আপুনি গছ ৰোৱা নাই। 17 বছৰত কাম কৰি আপুনি কোনো এটা প্লান পলিচি নাছিলে, আজি আপুনি কৈছে আমাক মানে উন্নয়ন কৰিব পৰা নাই। আমাৰতো সব প্লান পলিচি আছে, 30টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আমাৰ কাউন্সিলৰে আছে। আজি শিক্ষাৰ ক্ষেত্ৰত ইমানখিনি কাম কৰিছোঁ, আমি ৰাস্তা পদূলি ইমানখিনি নিৰ্মাণ কৰিছোঁ আমাৰ সময়ত। আৰু স্বাভাৱিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ ন্যায়ৰ কাৰণে তেখেতসকলৰ ভাষা সংস্কৃতি সকলো উন্নয়ন কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰিছোঁ। सेरफांगुरि बाजार शोरूमा क्रिसमासनि धमाका अफार लाबोदों। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरूमा 15 डिसेम्बरनिफ्राय 31 डिसेम्बरसिम क्रिसमास धमाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ। नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरूमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट, सराइबिल फेस्टिभ आउटलेट, चिरां जिल्लानि सान्तिपुर फेस्टिभ आउटलेट आरो धुबुरी जिल्लानि थामाहाट फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय क्रिसमास धमाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार शोरूमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय 90% लन, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरो क्रिसमास धमाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन। फुंखा एन्टारप्राइज बाजार शोरूमा आरो मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफायै एसुड गिफ्ट हरनाय जागोन। आबुङै मिथिबावनो थाखाय 8158722656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।